খুব মৰম লগা এটা ভাইটি আজি আমাৰ অফিচলৈ আহিছে আৰু আমি যথেষ্ট কথা পাতিলোঁ। ভাইটিয়ে খুব সুন্দৰ গীত গায়। আচলতে ভাইটি নে ভণ্টি ধৰিবই নোৱাৰি, হয় নাই? মই আপোনালোকক দেখাইছোঁ, চাব আপোনালোকে। নমস্কাৰ। আপোনালোকে হয়তো দেখি চিনি পাইছে, এয়া কোন হয়? মোৰ নাম আশা খাৰিছমান। আশা খাৰিছমানক ইতিমধ্যে অসমৰ ৰাইজে প্ৰায় ৰাইজে দৰ্শকে চিনি পায়েই, তুমি পৰিচয় নিদিলেও হ'ব। খালি আশা খাই বোলে কেতিয়াবা কনফিউজ হয়, তোমাক কি ল'ৰা নে ছোৱালী মানুহে মানুহে কনফিউজ হয় বোলে, কি খুব কম মানুহে তোমাক বোলে কি কয় ল'ৰা বুলি কয় বোলে, হয়নে? তুমি নিজেও হেনো কেতিয়াবা কনফিউজ হৈছে আজিকালি, হয় নেকি? আজিকালি কওঁতে নিজেও কেতিয়াবা কৈ দিওঁ মই ল'ৰা নহয় ছোৱালী। মানে এই চুলিখিনি কটা নাই জন্মৰ পৰা আৰু দেখাত ছোৱালী নিচিনা লাগে। ময়ো অৱশ্যে প্ৰথম দেখি ময়ো এক ছোৱালী বুলিয়ে ভাবিছিলোঁ আৰু মানুহে সোধে হেনো ল'ৰা নে ছোৱালী, তেতিয়া ই কৈ মানে এতিয়া নিজে কনফিউজ হৈ যায় যে প্ৰকৃততে ল'ৰা নে ছোৱালী, কেতিয়াবা নিজে ছোৱালী বুলিয়ে কৈ পায়। কেনেকুৱা লাগিলে আজি কোৱা? আজি খুবেই ভাল লাগিছে। ভাল লাগিছে। প্ৰথম আহিছোঁ, আপোনালোকে এই পৰ্টেলটিক আগুৱাই লৈ যাওক তাকে কামনা কৰিছোঁ। আৰু আজি খুবেই ভাল লাগিলে, মামাক লগ পাই খুব ভাল লাগিলে আজি। আকৌ আহিবানে? আকৌ আহিবা? আকৌ আহিম। ঠিক আছে, থেংক ইউ। বহুত মৰম লগা আৰু ভৱিষ্যতে এদিন অসমৰ হ'ব, আপোনালোকে চাই থাকিব ল'ৰাটোক, এই আমাৰ কণমানি মাইনাটোক আশীৰ্বাদ কৰিব যাতে এদিন, বাবু আমাৰ কণমানি বাবুটোক আশীৰ্বাদ কৰিব যাতে এদিন বহুত ডাঙৰ মানুহ হ'ব, হয় ন? ধন্যবাদ।